Welcome to my channel Dulul Assam. বন্ধুসকল আজি আপোনালোকৰ কাৰণে এটা নতুন ইন্টাৰেষ্টিং ভিডিও লৈ আনিছো। আজি এটা এপ আপোনালোকৰ কাৰণে আনিছো। হেইটো এপত মজাকে ফটো এডিটিং কৰিব পাৰিব। যদি ভিডিওটো চাই ভাল পায় লাইক কৰি দিব আৰু যদি বেয়া পায় ডিসলাইক বাটনটো আছে। তো বন্ধুসকল আজি মই জিটো এপ আপোনালোকৰ ওচৰত আনিছো। হেইটো এপত যদি আপোনালোকে নিজৰ ফটো এডিটিং কৰে তেনেহলে বন্ধুসকল আপোনালোকক ফেমাস হোৱাত কোনো ৰখাব নোৱাৰে। কিয়নো বন্ধুসকল তাত এনেকুৱা মজা ফটো এডিটিং হয় বন্ধুসকল একেবাৰে চালিয়া ফটো এডিটিং হয়। আপোনালোকক মই দেখুৱাম আপোনালোকে নিজৰ ফটোটো একেবাৰে প্ৰফেশনাল লুক দিব পাৰে আৰু এইটো এপ ইউজ কৰি আপোনালোকে নিজৰ সোশ্যাল ওয়েবসাইটত ফেসবুক হোয়াটসঅ্যাপ ইনষ্টাগ্ৰামত ফটো আপডেট দিব। আপোনালোকে নিশ্চয় চালিয়া কমেন্ট পাব লগতে পাব বহুতো লাইক। তো বলা বন্ধুসকল হেইটো এপ কি আপোনালোকক দেখুৱাই দিও আৰু মোৰ মোবাইল স্ক্ৰিনত আপোনালোকক লৈ যাও। বুম। তো ফ্ৰেন্ডস প্ৰথমতে আপোনালোকে যাব নিজৰ প্লে ষ্টৰত গৈ পিনে এটা এপ আপোনালোকে সাৰ্চ কৰিব লাগিব ফটো লেব বুলি। ইয়াতে মজা ফটো এডিটিং কৰিব পাৰিব আৰু আপোনালোকে ইয়াত দেখা পাইছে এইটো এপৰ ৰেটিং অফ 4.4 প্লাস আছে। আপোনালোকে চাব পাৰে আৰু মই আপোনালোকক দেখুৱাই আছো কেনেকৈ ফটো এডিটিং হয়। ইয়াত এটাই অসুবিধা যে বন্ধুসকল ইয়াত এড সেট বেছিকে আহে অকমান সহ্য কৰিব লাগিব আৰু ইয়াত দেখা পাইছে আপোনালোকে বহুত ধৰণৰ ষ্টাইল আছে। ফটো লেব এপটো ওপেন কৰাৰ পাছত আপোনালোকে ইয়াত দেখা পাইছে বহুতো ইয়াত ফিল্টাৰ্স আছে। ইয়াত আপোনালোকে হেবিলাক সকলো ফিল্টাৰ্স ব্যৱহাৰ কৰিব পাৰিব অফ কোৰ্স ফ্ৰী আৰু ইয়াত আপোনালোকে কোনো ধৰণৰ ফটো এডিটিং কৰা দৰকাৰ নাই। আপোনালোকে জাস্ট নিজৰ গ্যালাৰীত যাব লাগিব আৰু যিকোনো এটা ফটো সিলেক্ট কৰিব লাগিব তেতিয়াই আপোনালোকৰ ফটোটো এনেকুৱা ফিল্টাৰত এপ্লাই হৈ যাব। মই আপোনালোকক এইটো যে কালাৰফুল শাৰ্ডৰ যিটো ফিল্টাৰ আছে এইটো বনাই দেখুৱাই আছো। এইটো মই চুজ কৰি লৈছো। তাৰ পিছত আপোনালোকে যিকোনো এটা ফটো ইয়াৰ ল'ব পাৰে। মই এইটো ফটো লম আৰু আপোনালোকক দেখুৱাই আছো। ইয়াত সকলো নিজে ৰেডি হৈ যায় আৰু নিজে ফটো এডিটিং কৰি লয়। ইয়াত গেটিং ৰেডি বুলি লেখা আছে আপোনালোকে চাব পাৰে। অকমান ওয়েট কৰিব লাগিব 1 মিনিট মান লাগে ফটোটো প্ৰসেসিং হ'বলৈ আৰু তাৰ পিছত আপোনালোকে নিজৰ ফটোৰ যিটো ইফেক্ট দেখিব পাৰিব। সো এতিয়া প্ৰসেসিং হৈ আছে অলমোস্ট ডান হৈ গৈছে। এতিয়া চাব পাৰে আপোনালোকে একো এডিটিং কৰিব নালাগে জাস্ট ফটোটো সিলেক্ট কৰিব লাগে। ইয়াত আপোনালোকৰ কালাৰ সালাৰ সকলো চেঞ্জ হৈ যায় আৰু আপোনালোকে এনেকুৱাই ডাইৰেক্টলি নিজৰ ফেসবুক হোৱাটসঅ্যাপত আপলোড কৰি দিব। মজা কমেন্ট পাব মজা লাইক পাব। তাৰ পিছত বন্ধুসকল এইটো ফটো যদি আপোনালোকে সেভ কৰিব খোজে ইয়াত 3 ডটস আছে। 3 ডটছত সেভ টু ডিভাইস দি দিলে হল। ইয়াত আপোনালোকৰ ডাউনলোড অপচন আছে ডাউনলোড কৰি দিলে হল। তো বন্ধুসকল এই এপটো আপোনালোকক কেনে লাগিলে নিশ্চয় কমেন্ট বক্সত শেয়াৰ কৰি মোক জনাব আৰু আপোনালোকে এইটো এপ প্লে ষ্টৰত ডাউনলোড কৰিব পাৰে। ইজিলি এভেইলেবল ফটো লেব এপ হয় আৰু 4.4 প্লাস ষ্টাৰ ৰেটিং পোৱা আছে আৰু চাইনিজ এপ নহয়। আপোনালোকে টেনচন ল'ব নালাগে। সো আপোনালোকে ব্যৱহাৰ কৰক আৰু এনজয় কৰক। বলা তেন্তে বন্ধুসকল মোৰ ফেস কমলৈ গুছি যাও। তো বন্ধুসকল আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেন্ট বক্সত শেয়াৰ কৰি জনাব আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশনৰ যিটো বেল আইকন হেইটো টিপি দিব। এতিয়ালৈ আহো বন্ধুসকল জয় অসম।